হয়তো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়। আই হোপ কি আপোনালোকে চাই ভাল পাব। বৰ্তমান গম পাই যে গুৱাহাটীত লকডাউন চলি আছে, চ' ভাবিলোঁ যে আজি মই এটা ৰেচিপি বনাম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। ঠিক আছে, তেন্তে বলক দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। লৈছোঁ মাছৰ মাথা আৰু এপিচ মাছ আৰু লৈছোঁ মান কচুৰ গুড়ি, যিটো কচু মাটিৰ তলত হয়, সেইটো ৰ'দত শুকাই লৈ পিচি লোৱা হৈছে। আৰু লৈছোঁ মই আদা ৰচুনৰ পেষ্ট, জলকীয়া, আৰু এইটো আমি জাব্ৰাং বুলি কওঁ। এইটো অপশ্যনেল হয়, এইটো নিদিলেও কথা নাই। এতিয়া মই মাছখিনি ফ্ৰাই কৰিবলৈ অকণমান হালধি আৰু নামমাত্ৰ নিমখ লৈ লৈছোঁ। নিমখ মই বেছি নিদিওঁ কাৰণ মই নিমখ পিছত দিম। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া আমাৰ মাছটো ফ্ৰাই কৰিবলৈ ৰেডি হৈ গৈছে। আৰু এতিয়া কেৰাহী গৰম হৈছে, তেল এতিয়া মাছটো এটা এটাকৈ ফ্ৰাই কৰি ল'ম মই, আৰু মাছৰ মাথাও দি দিলোঁ। সেইখিনি আমি ভালদৰে ফ্ৰাই কৰি ল'ম। মোৰ মাছৰ মাথাখিনি ফ্ৰাই কৰা হৈ গৈছে আৰু এতিয়া মই এইখিনি নমাই লৈছোঁ। মন কৰিব, মই মাছ এপিচ অলৰেডি আগতে উঠাই লৈছোঁ। এতিয়া মই এক্সট্ৰাকৈ তেল নিদিওঁ, এইখিনি তেলতে মই এইখিনি বস্তু মই ফ্ৰাই কৰি ল'ম। এইখিনি মই এতিয়া ভালদৰে ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই ইয়াত দিম মান কচুৰ গুড়ি দি দিছোঁ, আৰু এইখিনিও আমি ভালদৰে মিলাই লৈ ফ্ৰাই কৰি ল'ম। এইখিনি ভালদৰে ফ্ৰাই হৈ গৈছে আৰু এতিয়া মই দিম ইয়াত পানী। এই গ্লাছটোত মোৰ আদা ৰচুনৰ পেষ্ট মই পিচিছিলোঁ, সেইটো কাৰণে মই ইয়াত অকণমান এগিলাছ পানী লৈ এইখিনি পানী মই দি দিছোঁ। আৰু লগত মই দিম সৰু মগেৰে এমগ পানী। ইয়াত পানী অকণমান বেছি প্ৰয়োজন হয় কাৰণ এইটো ভালকৈ উতলিব দিব লাগে। আৰু এতিয়া মই দিম ইয়াত সোৱাদ অনুসৰি নিমখ, আৰু দিম মই ইয়াত ঘৰত বনোৱা কলা খাৰ। এইখিনি মই 4-5 চামুচমান লৈছোঁ। দি লৈছোঁ মই ইয়াত হালধি নাই দিয়া কাৰণ মই ইয়াত কলা খাৰ দিছোঁ। আৰু আনফালে মোৰ এই ফ্ৰাই কৰা মাছটো মই গ্লাছ এটাত এনেকৈ লৈ লৈছোঁ, আৰু মই মাছৰ মাজৰ কাঁইটডাল মই ইয়াত নিদিওঁ। আৰু এতিয়া মই ইয়াত দিম জলকীয়া আৰু পিঁয়াজ। আৰু দিম মই ইয়াত নিমখ সোৱাদ অনুসৰি।
আৰু এতিয়া আমি এইখিনি ভালদৰে এনেকৈ পিচি ল'ম। আৰু মোৰ মাছ পিছা হৈ গৈছে, ওলাই লৈছোঁ এইখিনি। আৰু ফাইনেলি মোৰ মাছৰ চাটনি ৰেডি। আৰু আনফালে মোৰ কচুৰ চব্জিও ধুনীয়াকৈ উতলি আহিছে আৰু ধুনীয়াকৈ হৈ গৈছে। আৰু মই মাছৰ মাথাখিনি অকণমান ভাঙি দিছোঁ। মোৰ চব্জি এতিয়া মোৰ ৰেডি, সেয়া চাওক। সো ফাইনেলি আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট সেকশ্যনত জনাব। যদি ভিডিঅ'টো ভাল লাগিছে সাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিব লগা নতুন ভিডিঅ'বোৰৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে। সো আমি আকৌ নেক্সট ভিডিঅ'ত লগ পাম। টিল দেন বাই বাই।